মন্দিৰৰ সেৱা কৰি ল'লোঁ, সেয়া কৰি ল'লোঁ, বেনাৰ লগোৱা আছে, আমি যাই আছোঁ। আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ, আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম, ফটা কাগজতে সপোন বিলাক আঁকিম, মিছা চাল মাৰি নিদো নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী, আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ, আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি, হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি, পলম হব বাটত আৰু হব চাগে ৰাতি, যে পতকা নাথাকিলেও সপোন বহুত বাকী, আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ, ই হাঁহিছে দুখতে, হৈছেগে পগলা, জাগিছে ভোকতে, ই মাগিছে শান্তি পাহৰি কষ্ট, হাঁহি তাৰ মুখতে, ই ভাগিছে বিষাদত নীৰৱে অকলে বহিছে চুকতে, ই ভাবিছে কথাবোৰ নিৰূপে পৰিছে নিজৰে ৰূপতে, তোৰতো টকা নাই, তোকলৈ কোনেও মৰমৰ ছবিখন অঁকা নাই, তোৰতো টকা নাই, হবতে তাতেনো কিটো হলে একোতো কথা নাই, তোৰতো টকা নাই, তোৰ পথাৰৰ ফচল আৰু ব্লগ ষ্টাইল So finally guys, আমি লোকেশ্যন আমিতো সৰু মানুহ, সৰু সোমাই আছো, চাই থাকক আগলৈ কি কি দেখুৱাব পাৰো। গাইছ আমি আছো এজন মোৰ লগৰ, যোনটো মানে ইয়াতে থাকে, ইয়াৰ ঘৰৰ ওচৰৰ ইয়াতে হয়, সি মানে কি ফেচটো দেখুৱাব এখন ভিডিঅ' চাইছে, কৈছিল দেখাবলৈ, চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগলৈ কি কি আছে, মোৰ অহা নাই, বাট লগৰটো কৈছে যে ইমান ভাল নাই, হ'লেও ভাল লাগিবই, হয়তো প্ৰথম কৰাইছোঁ ন, তেনেকুৱা হ'লে ভালটো লাগিবই চাই 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 থাকক। আপুনি যদি আহিছে, যদি আহিব বিচাৰে আহিব পাৰা, যদি অহা নাই, যোনে যোনে আহিছে তো সিহঁতে গম পাইছোঁ জেগাটো কেনেকুৱা আছে কেনেকুৱা নাই, আগত কেনেকুৱা আছে কেনেকুৱা নাই, ত' মইতো ইমান বিশেষকৈ নাজানো, চ' প্ৰথমবাৰ আজি আহিছোঁ, চ' মোকতো ভালে লাগিছে জেগাবোৰ চাই, মানে চাৰিওফালে গছ গছনি আছে, লগতে ফুল চুল লগোৱা আছে, চ' ভাল লাগিছে। যদি চাৰিওফালে ফুল থাকে ন ঘৰৰ বাগিচা বা ঘৰৰ চৌহদত, তো ফুল দেখিলে কিবা এটা মানুহটো আনন্দ ফিল হয়, যদি এনেকুৱা পাৰা, চ' আপোনালোকে যদি একবাৰো অহা নাই ফাৰ্ষ্ট টাইমত, চ' এতিয়া আহিব পাৰা, তো চাই ল'ব পাৰে, আহি যাব পাৰা। আমি এতিয়া গাঁৱলীয়া লগৰ আছে, তো টিকেট লোৱা নাই, সি কৈছিল যে অচিনাকি মানুহ, তো টিকেট লয়, চ' আমি তাত আহি পাইছোঁ, জেগাটো তালৈ আহি পালোঁ, য'ত আহিবলৈ কৈছোঁ তাতে জেগাটো ভালে আছে, ইমান এটা বেয়াও নাই, তো চাই থাকক। অলৰেডি আমাৰ গাঁৱত এজন মানুহ কেইজন মানুহ আহিছে, সিহঁতে ঘূৰিবলৈ আহিছে, বাইদেউ আকৌ কেইজনমান, মজা আছে, ভাল আছে, চাবলৈ ভাল আছে, য'ত আহে বুলি কৈছিলোঁ, আমি এটা ফাইনেলি আহি পাইছোঁ এতিয়া, ত' এটা অকণমান ফটো চটো আৰু আমি এতিয়া মন্দিৰলৈ আহি আছোঁ, এতিয়া মানে ইয়াতে মন্দিৰ এটা আছে, ত' অকণমান মানে সেৱা এটা কৰি লওঁ। আমি এটা মন্দিৰলৈ আহিছোঁ, এটা সেৱা লৈ আহিছোঁ, মন্দিৰৰ সেৱা কৰি ল'লোঁ, সেয়া কৰি ল'লোঁ, চ' যাওঁ এতিয়া ভিডিঅ' বনাব আহিছোঁ, এতিয়া যাই আছোঁ, চ' অলপ আগলৈ দেখুৱাই আছোঁ কি হয় কি নহয়।
আহিছোঁ এতিয়া জংঘলে আৰু আগলৈ যাওঁ জংঘললৈ ভিতৰলৈ সোমাই চাওঁ তো ভিতৰলৈ কিমান মজা আছে নাজানো তো ঘৰ আনিছে তো আমি আহি পালোঁ তো আমি ফাইনেলি ইয়াৰ ওপৰলৈ আহি পালোঁ আৰু ওপৰলৈ যাব লাগে কি নাজানো আপোনালোকে এইটো এটা লগত বহি আছে এই ওপৰত কি কৰি আছে সি এই মানে অকণমান বিজি আছে চাই ল'ৰাটো চাই যাব আৰু চেষ্টা কৰিম তো গাইজ এতিয়া আমি ফিলহাল মানে এতিয়া ঘূৰা ফুৰা কৰিলোঁ অকণমান ফটো উঠিলোঁ এতিয়া আমি যাবলৈ হ'ল চ' আমি এতিয়া যাবলৈ ওলাইছোঁ তাত নিজৰাত অকণমান ফটো উঠিম আৰু চ' আপোনালোকে এতিয়া আহিব পৰা যায় বহুত জেগাটো বহুত ভাল আছে ভিউ বহুত আহে আৰু কোনো মানে কপাল চপাল আহিব পাৰে ত' আহিব মন আছে যে আহিবলৈ বিচাৰা নাজিৰা ঘাটত আছে জেগাখন লোকেশ্যনটো চ' আপোনালোকে যে আহিব বিচাৰে ত' আহি যাব পৰা মানে ইয়াতে বহুত পাৰ্টি খাবলৈ আহে পিকনিক খাবলৈ আহে যোনে আহে ত' গম পাব ভিডিঅ'টো চালে ত' ক'ত আছে জেগাটো কোনখিনিত আছে এতিয়া ফিলহাল কেনেকুৱা হৈ আছে এতিয়া হাবি হৈ আছে ইমান এটা পানীও নাই মানে বাৰিষা চিজন পানী হয় এতিয়া খৰাং চিজন আহে লাহেকৈ ত' পানী কমি আছে ত' খৰাং চিজন আহিলে আৰু ভাল লাগিব চাগে ত' আহিছে আমি জংঘলৰ মাজে মাজে আহি আছোঁ जंगल में मंगल ऊपर से आया था नीचे से आ गया তাতে উঠি কিনে ফটো যাব ফাইনেলি গাছ আমি ঘূৰা ফুকা কৰিকে এতিয়া আহি গ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ ঘৰত অকণমান কাম আছে মানে ত' ইমান দেখাব নোৱাৰিলোঁ হ'লে যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ যদি আৰু অন্য এটা দিনলৈ নেক্সট টাইম আহিলে ভালকৈ দেখাব চেষ্টা কৰিম আৰে নাই নেক্সট টাইম সিহঁতে না কি কয়তো এই হৈছে মোৰ লগৰ বিকাশ আমি মানে এটা ক্লাছমেটে হয় আমি একেলগে কিন্তু ই মোক কিবা নহয় এটাতো ছাকচেছ হ'ব লাগিব সেইকাৰণে ভিডিঅ'তে আৰু মানে ইউটিউব বনোৱা ষ্টাৰ্ট কৰিলোঁ এতিয়াৰ পৰা নাজানো কেতিয়াৰ পৰা ছাকচেছ হ'ব মানে কেতিয়া ছাকচেছ নহ'ব মানে যোনে যি ট্ৰল কৰক মই একো মানে কেয়াৰ নকৰোঁ ময়ে বেকাৰ সেয়া এজন আছে আৰু মানে ষ্টাডি কৰি থাকিম ইউটিউবত গাইজ যিখিনি পাৰোঁ শ্বেয়াৰ কমেণ্ট কৰি দিব যিমানে চাইছে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত ইয়াৰ ত' ভিডিঅ'টো আজি ইমান দীঘল নকৰোঁ চ' ইয়াৰ পৰাই খতম কৰোঁ বুলি ভাবিছোঁ য'ৰ পৰা মানে ষ্টাডি কৰিছিলোঁ সোমাইছিলোঁ গেটৰ পৰা তাৰ পৰাই মানে ইয়াৰ পৰা খতম কৰিব বিচাৰিছোঁ কলনীটোৰ আগতে এতিয়া মানে এইটো নহয় মানে বহুত আগতে এইটো ষ্টাডি হৈছিল এতিয়া মানে তাত চাই মানে জুই জ্বলি গৈছিল এতিয়া সেইকাৰণে এইটো বন্ধ কৰি দিয়া হৈছে এতিয়া মানে তাত এইফালে যোৱা নহয় আৰু ত' এইফালে হৈ গ'ল ত'
চ' আহি ইয়াতে কেইটামান তাতে যাম চ' ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ চ' বাই বাই নেক্সট এটা ভিডিঅ' লৈ চাইন্স চিটিলৈ যাম তাতে আৰু ভাল দেখাবলৈ চেষ্টা কৰিম চ' আজি ইমান এটা দেখাব নোৱাৰোঁ কিয় মোৰ কাম আছে চ' ঘৰতে বৰষুণৰ মাজত যাব পৰা নাই এই জাষ্ট আমি ওলাইছিলোঁহে ইয়াৰ পৰা এতিয়া বৰষুণ ইমান বৰষুণ হৈছে ত' আমি কেনেকুৱা যাওঁ এতিয়া ঘৰলৈ তাকে ভাবি আছোঁ মোৰ কাম আছে 1 বজাৰ আগত যাব দিছিল বাট এতিয়া বৰষুণৰ কাৰণে এতিয়া যাব পৰা নাই কি হ'ব কি নাই নাজানো কেনেকুৱা ভিজি যাম পোৱা যায় সেইকাৰণে এতিয়া ৰখি আছোঁ আৰু অকণমান দোকানতে ইয়াৰ পৰা আহি এতিয়া বৰষুণ দি আছে